হেল্ল' গাইজ, কি খবৰ? আপোনালোকে ভালে আছে নিশ্চয়। তো আজি ভাবিছোঁ ৰাতিৰ ডিনাৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো ভাতৰ থালিটো সজাই লৈছোঁ, বেছি একো নাই। দালি আছে, অলপ অসুবিধা হৈ আছে। মোৰ সেনেকুৱা ষ্টেণ্ডো নাই না ভিডিঅ' কৰা। তো এনেকৈ আপোনালোকে চাব ভিডিঅ'টো। এইটো বিলাহী দি এটা মানে ধুনীয়াকৈ টক এটা বনাইছি মজাকৈ। আৰু ইয়াতে আছে আৰু মাছ আছে, আৰু আছে স্পেচিয়েল আছে মাংস। তো মাংসটো দি আৰম্ভ কৰিছোঁ প্ৰথমে। তো ভিডিঅ'টো আশা কৰোঁ চাব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকে ভাবিব খাই আছে এনো কি চাই থাকিম, কি চাই থাকিব আৰু সেয়ে চাই থাকক। মানে আপোনালোকেওতো খায়, সেইটোতো আমি চাব নাপাওঁ কথাটো, বা ভিডিঅ' শ্বেয়াৰ নকৰে সেন ধৰণৰ কথা চবেইতো নকৰে। হয়তো কোনোবাই কৰে, কোনোবাই চাই ভাল লাগে সেইকাৰণে কৰে, আৰু বাকী একো নহয়। চ' সেইকাৰণে কৰিছোঁ। যদি বৰিং লাগে তেতিয়াহ'লে ভিডিঅ'টো চাব নালাগে, কি আছে, বেকাৰ আপোনাৰ টাইম নষ্ট কৰিতো লাভ নাই। তো যদি এণ্টাৰটেইনমেণ্টৰ কাৰণে চাই তেতিয়াহ'লে চাব পাৰে ভিডিঅ'টো। সিমানো ধনী মানুহ নহয় যে ভাল ভালকৈ খাৱাৰ আইটেম কৰি আপোনালোকক দেখাম, যে সিমানো ধনী নহয় বা সিমানো পইচা পাতি নাই। তো আৰম্ভ কৰোঁ। বেয়া নাই, বঢ়িয়া আছে। আৰু এটা স্পেচিয়েল বস্তু আছে, এইটো ভোট জলকীয়া। ভোট জলকীয়াটো মানে বঢ়িয়া লাগে খাই, তাৰ এটা গন্ধ আছে। সেইকাৰণে ভাল লাগে। মই আৰু ভাত খাই থাকিলে মানে পানীটো খাব লাগে, নহ'লে মই মানে খাব নোৱাৰোঁ। ৰাইচ বহুত ঝাল। বহুত বেছি পাৰ, কাণ গৰম কৰি দিছে। বহুত বেছি জ্বালা হৈছে। ইমান বেছি গৰম দিছে, তথাপি ফেনটো চলোৱা নাই। ফেনটো চলালে এটা শব্দ হৈ থাকে, কথাবিলাক ভালদৰে বুজিব নোৱাৰি। কি জ্বালা ঐ। গাইস, ডেঞ্জার বস্তু, খতরনাক। মানে কি কৰিছোঁ, চব্জিখিনি তলত ৰাখিছোঁ। মাংসখিনি ভাজিখিনি যিমানখিনি চব্জি আছে গোটেইখিনি তলত ৰাখিছোঁ। কাৰণ
মানে টেবুল চেবুল নাই ভাত খোৱাকৈ, তো সেইকাৰণে মানে তলতে খাওঁ একচুৱেলি, পাকাতে খাওঁ। তো আজি সেইকাৰণে মানে ভিডিঅ'টো বনোৱাৰ কাৰণে মানে এটা বাল্টিং লৈছোঁ গাইজ, এইটো আপোনালোকক দেখাই দিছোঁ, এইটো বাল্টিং লৈছোঁ, দেখা পাইছেনে? এইটো বাল্টিং লৈছোঁ। তো কিমান কষ্ট কৰি ভিডিঅ' বনাওঁ গাইজ, এটা লাইক কৰিব, কি আছে, এটা লাইক কৰিলেনো কি হয়, বা এটা শ্বেয়াৰ কৰিলে কি হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কি আছে, বহুত ডাঙৰ কথাটো নহয়, বহুতটো ছাবস্ক্ৰাইব কৰে, মোৰ চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব প্লিজ। গৈ দিনটো কাম কৰি আহিলোঁ, ডিউটি কৰি আহিলোঁ, তথাপিও আহি পিনে এটা ভিডিঅ' বনাওঁ, বা দিনতে এটা ভিডিঅ' কাম কৰি থকাৰ সময়তো যেনেকুৱাই হয় এটা ভিডিঅ' বনাব দিব চেষ্টা কৰোঁ। কেতিয়াবা এইটো নহয়, কামখিনিও কৰিব লাগে, এতিয়া কাম নকৰিলেতো অকল ইউটিউবত ভিডিঅ' বনালে বা ফেচবুকত ভিডিঅ' দি থাকিলেতো কাম নহ'ব। কথাটো কৰি আছোঁ আৰু এনেই ভাল লাগে কিবা এটা। গাইছ, মাংসটো লোকেল মাংস হয়, ভালে বনাইছে, বঢ়িয়া হৈছে, মাছটোও ভাল হৈছে। আমাৰ ভাল, ভাল আৰু ভাল খাদ্য, বঢ়িয়া খাদ্য। আমি একেবাৰে থালি ভৰ্তি কৰি ল'ব নোৱাৰোঁ, মানে 10জন মানুহৰ খাৱা একেলগে লৈ পিনে খাই ভিডিঅ' সেনেকৈ বনাব নোৱাৰোঁ। সেইকাৰণে আমাৰ ভিডিঅ' নাচায় মানুহে, কাৰণ সেইগিলা খাৱা ইমান ৱেষ্টেজ কৰিব পৰা আমাৰ শক্তি নাইও, বা আমি ৱেষ্টেজ নকৰোঁ। সদায় যিমান লাগে, যিমানখিনি পাৰি সিমানখিনিহে খাওঁ। বহুত মানুহ আজি ডেটতো মানে নাখাই আছে। গাইছ, খাব নোৱাৰিলোঁ আৰু, বহুত বেছি ডেঞ্জাৰাছ। ভালো হৈছে, বঢ়িয়া আছে, দিয়া দুখীয়া মানুহৰে খাৱা, ভালেতো হ'বই, ভাল নহ'লেও ভাল হৈছে, ভকতে খাওঁ না। খাৱা ফিনিছ, পানী অলপ খাওঁ। পূৰা পেট ভৰি গৈছে। তো গাইজ, ভিডিঅ'টো চাই কেনে লাগিলে, কেনেকুৱা লাগিলে, ভাল লাগিছে যদিও কমেণ্ট কৰি ক'ব, বেয়া লাগিছে যদিও কমেণ্ট কৰি ক'ব, কিন্তু কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো ঘামি গৈছোঁ, দেখিছেনে?